ওম নমঃ শিবায় ওম নমঃ শিবায় ওম নমঃ শিবায় ওম নমঃ শিবায়। তোমালোকৰ ঘৰত সুখ শান্তি নোহোৱা হৈছে, তোমালোকৰ ঘৰত ধন টকা পইচা নোহোৱা হৈছে, তোমালোকৰ গৃহ সংসাৰত কন্দল চলি আছে, মাইকী মতাৰ মাজত কাজিয়া চলি আছে, তোমালোকৰ ঘৰৰ ওচৰৰ মানুহ ঘৰে তোমালোকক যাদু মন্ত্ৰ কৰি থৈছে। মই মন্ত্ৰ মাৰি দিছো। লাও টিহুত এই লাওটোত আৰু টিহুটোত মই মন্ত্ৰ এটা মাৰি দিম। লাওটো টিহুটো নি পেলাই ঘৰৰ পদূলিৰ সন্মুখত 3 টুকুৰ কৰি 3 ফালে থৈ দিবা। ওম নমঃ শিৱায়। কোৱাচোন তোমাৰ প্ৰব্লেম ধতুৱা বাবা মানে আমাৰ ঘৰখনত কি বাল অথনি বাবা তোমাক ফটোৱাই গৈছে তাক বলিয়া কৰি পেলাই দিব নকৰে বাবা শান্তি ইমান টাইমৰ কাৰণে এটা চুমুকিটা হেৰি ঘৰে যান চলি আছে, তোমালোকৰ ঘৰৰ ওচৰৰ মানুহ ঘৰে তোমালোকক যাদু মন্ত্ৰ কৰি থৈছে। মই মন্ত্ৰ মাৰি দিছো। লাও টিহুত এই লাওটোত আৰু টিহুটোত মই মন্ত্ৰ এটা মাৰি দিম। লাওটো টিহুটো নি পেলাই ঘৰৰ পদূলিৰ সন্মুখত 3 টুকুৰ কৰি 3 ফালে থৈ দিবা। যেতিয়া এই লাও আৰু টিহুকেইটা পচি যাব, গেলি যাব, তেতিয়াই তোমালোকৰ সংসাৰৰ পৰা কাজিয়া সুখ শান্তি। ওম নমঃ শিৱায়। কোৱা। আমাৰ ঘৰখনত কোনোবাই যাদু মন্ত্ৰ কৰিলে, সুখ শান্তি নাইকিয়া হ'ল। সদায় মতাটোৱে যাদু কৰিলে নে নাই সেইটো মই কম, তই কবি কেলা আমাক সুখ শান্তি নোহোৱা হৈছে, ঘৰত কাজিয়া, ধন টকা পইচা নহা হৈছে। অকমান চাই দিয়ক। হ'ব মাথাত কেলা এইটো নাই গোটেই হ'ব পাউডাৰ ওলাই এইটো নকলি বাবা কেলা গোটেই ইমান ইমোচন লম্বি যাব এতিয়া এনেকে কওঁতে কওঁতে লাউৰা হৈ গ'লা বিষাই গৈছে। দে ওম নমঃ শিৱায় ওম নমঃ শিৱায়। কোনে কি সমস্যা লৈ আহিছে মোক ক'ব। বাবা আমাৰ ঘৰত সুখ শান্তি নাইকিয়া হ'ল, টকা পইচাবিলাক আহিলে উৰি যায়, নেথাকে, আৰু কাজিয়া পেচাল সদায় হৈ থাকে। আপুনি কিবা এটা উপায় দিলে। হাঁহি নাথাকিবা, মোৰ খং উঠে। বাবাও এডাল লাও লৈ আহিছে। হাঁহিলে মোৰ খং উঠে। ওম মই টেমাটো মুখনিখন খুলি দিম। তুমি তোমাৰ ঘৰত কি প্ৰব্লেম হৈ আছে ক'বা, মই বন্ধ কৰিম। কৈ দিয়া। আমাৰ ঘৰত ধন টকা পইচা নহা হৈছে, কাজিয়া অশান্তি, কিমান আৰু পইচা আহিলেও নাথাকে। সেইটো কাৰণে আপুনি কিবা এটা উপায় দিয়ক আৰু। মন্ত্ৰ এই তোমাৰ মন্ত্ৰটো মই ইয়াত জপ কৰিছো, আৰু তুমি কিখিনি কথা কৈছা, তোমাৰ কি সমস্যা মই ইয়াত ইতিমধ্যেই জব্দ কৰিছো, বন্দী কৰিছো। মই মন্ত্ৰ মাৰিম আৰু মই এতিয়া 1 মিনিট সময় তপস্যা কৰিম, তাৰপিছত গম পাম তোমালোকৰ সমস্যাটো কি।
নেহাঁহিবা নেহাঁহিবা তোমালোকৰ ঘৰৰ আশে পাশে থকা মানুহকেই কৰে তোমালোকক অশান্তি কৰি আছে তোমালোকৰ ধন টকা পইচা যিমান আহিছে সিমান গুচি গৈছে ঘৰখনত সুখ শান্তি নোহোৱা হৈছে মতা মাইকীৰ মাজত কাজিয়া ওম নমঃ শিৱায় ওম নমঃ শিৱায় হে ৰাম তোমালোকে এটা কাম কৰিবা তোমালোকৰ ঘৰৰ তোমালোকৰ ঘৰৰ সন্মুখত এজোপা মানি প্লেণ্ট লগোৱা আছে আৰু এজোপা তুলসী গছ আছে আছে নে না তুলসীজোপা অলপ হেলি গ'ল তোমালোকে মুখ্য দ্বাৰত তুলসী আৰু মনি প্লেণ্ট জোপা ৰাখিছা নে না আছে তোমালোকে তুলসী গছজোপা তলত ভালকৈ ধূপ ধূনা জ্বলোৱা নাই জ্বলাও কেতিয়াবা তোমালোকে তুলসী গছজোপাত বাহনি লগোৱা সাৰা টাইমত তুলসীজোপাত বহুত বাহনি চাহনি লগাই থাকা তোমালোকে সেইকাৰণে তোমালোকৰ ঘৰখনত কাজিয়া অশান্তি নোহোৱা হৈছে আৰু মনি প্লেণ্টজোপা তোমালোকে সঠিক দিশত ৰখা নাই সেই গতিকে তোমালোকৰ ঘৰত ধন টকা পইচা অহা নাই ওম নমঃ শিৱায় মনি প্লেণ্টজোপা বাওঁ চাইডৰ পৰা আনি সোঁ চাইডে থবা আৰু তোমালোকৰ কাজিয়া গৃহ সংসাৰত কাজিয়া তোমালোকৰ ঘৰৰ ওচৰৰ মানুহ ঘৰে তোমালোকক দেখিব নোৱাৰে কাজিয়া লাগি থাকে হয়নে নহয় আপুনি কিবা এটা উপায় দিলে হাঁহি নাথাকিবা মোৰ খং উঠে বাবাও এডাল লাও লৈ আহিছে হাঁহিলে মোৰ খং উঠে ওম জয়